ছাত্ৰ ছাত্ৰীসকল আজি আমি জোখমাখ বস্তুৰ ওজন এই পাঠটো আমি আলোচনা কৰিব লৈছো। তোমালোকে দেখিছা বোধ কৰো যে কিছুমান বস্তু পাল্লাত ওজন কৰি অনা হয় নহয় জানো? আলু, পিঁয়াজ, চেনি, দাইল, চাহপাত তেনেকুৱা ধৰণৰ বস্তু কিছুমান আছে যিবোৰ পাল্লাত কি কৰা হয়, ওজন কৰি দিয়া হয়। আচলতে এই বস্তুবোৰ বাৰু পাল্লাত কিয় জোখে? আচলতে কোনটো কিমান গধুৰ জানিবলৈ হ'লে বস্তুটোৰ ওজন ল'ব লাগিব, হয়নে বাৰু? এতিয়া এই পাল্লাত কেনেকৈ ওজনবোৰ কৰে আমি চাওঁচোন আহা। ছাত্ৰ ছাত্ৰীসকল, এয়া হ'ল তোলাচনী বা পাল্লা, হয়নে? ইয়াৰ এফালে ডগা ব্যৱহাৰ কৰা হয় আৰু আনফালে বস্তুবোৰ ওজন সেই ডগাৰ মাপ অনুযায়ী দিয়া হয়। ঠিক আছে, এই ডগাবোৰনো কেনেকুৱা ধৰণৰ আমি চাওঁচোন আহা। ছাত্ৰ ছাত্ৰীসকল, এয়া হ'ল সেই ডগাবোৰ যিবোৰৰ সহায়ত দোকানীয়ে আমাক বস্তুবোৰ বিক্ৰী কৰে নহয় জানো? এয়া চোৱা, 1 কিলোগ্ৰাম ওজনৰ ডগা, এয়া 500 গ্ৰাম, এয়া 200 গ্ৰাম, এয়া 2 কিলোগ্ৰাম, হয়নে? এয়া 50 গ্ৰাম, এয়া হ'ল কিমান 100 গ্ৰাম, আৰু ইয়াত কিছুমান সৰু সৰু ডগা আছে দেখিছাতো, 5 গ্ৰাম আছে, 10 গ্ৰাম আছে। এই ডগাবোৰ কি কৰা হয়, এই তোলাচনীখনৰ তোমালোকে মন কৰা, ইয়াত এফালে ডগাবোৰ দিয়ে আৰু আনফালে আমাক বস্তুবোৰ ঠিক সম পৰিমাণৰ বস্তু আমাক জুখি দিয়ে নহয় জানো? ধৰি লোৱা মোক যদি 1 কিলোগ্ৰামৰ ওজনৰ চেনি লাগে, 1 কিলোগ্ৰাম চেনি লাগে, দোকানীজনে কি কৰিব, এখন পাল্লাত 1 কিলোগ্ৰাম ওজনৰ ডগাটো ব্যৱহাৰ কৰি আনখন পাল্লাত মোক 1 কিলোগ্ৰামৰ সম পৰিমাণৰ চেনি কি কৰিব, জুখি দিব নহয় জানো? ঠিক আছে, দেখিছা বোধ কৰো এই যে 1 কিলোগ্ৰাম ওজনৰ ডগাটো তোমালোকে দেখিছা, এই ডগাটো আনি পেলাই এই ধৰা এখন পাল্লাত দিব আৰু আনখন পাল্লাত কি কৰিব, মোক 1 কিলোগ্ৰাম ওজনৰ চেনি সম পৰিমাণৰ, হয়নে, চেনি মোক জুখি দিব। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, বস্তু জুখিবলৈ ব্যৱহাৰ হোৱা ডগাসমূহৰ মুঠ যোগফলেই হ'ব বস্তুটোৰ ওজন। ঠিক আছে, ধৰি লোৱা তুমি এটা ৰঙালাও ওজন কৰিবলৈ গৈছা আৰু সেই ৰঙালাওটো ওজন কৰিবলৈ যাওঁতে দোকানী এজনে যিমানটা ডগা ব্যৱহাৰ কৰিব সেই ডগাসমূহৰ যোগফলটোৱে হ'ব ৰঙালাওটোৰ ওজন। ঠিক আছে, আৰু ওজনৰ মুখ্য যিটো জোখ সেইটো হ'ল কি, গ্ৰাম। 1000 গ্ৰাম হ'লে তাক আমি কি বুলি কওঁ, 1 কিলোগ্ৰাম বুলি কওঁ, হয় নহয়? 1000 গ্ৰাম হ'লে তাক আমি কওঁ 1 কিলোগ্ৰাম। আচ্ছা, এই 1 কিলোগ্ৰাম সমান 1000 গ্ৰাম এইটোনো কেনেকৈ হ'ল, প্ৰথমতে আমি চাই লওঁ আহা। তোমালোকে এই আজ্ঞাখনলৈ মন কৰা, 10 মিলিগ্ৰাম 1 চেণ্টিগ্ৰাম, 10 চেণ্টিগ্ৰামে 1 ডেচিগ্ৰাম, 10 ডেচিগ্ৰামে 1 গ্ৰাম, 10 গ্ৰামে 1 ডেকাগ্ৰাম, 10 ডেকাগ্ৰামে 1 হেক্টগ্ৰাম, 10 হেক্টগ্ৰামে 1 কিলোগ্ৰাম, হয়নে? ইয়াত মন কৰা, আটাইতকৈ যিটো সৰু একক সেইটো হৈছে মিলিগ্ৰাম, তাতকৈ ডাঙৰ এককটো হৈছে চেণ্টিগ্ৰাম, ডেচিগ্ৰাম, গ্ৰাম, ডেকাগ্ৰাম, হেক্টগ্ৰাম, কিলোগ্ৰাম, হয়নে? কিলোগ্ৰামটো হৈছে ডাঙৰ একক, কিন্তু কিলোগ্ৰামতকৈও ডাঙৰ একক আছে মিৰিয়াগ্ৰাম, তাতকৈ ডাঙৰ কুইণ্টেল, তাতকৈ ডাঙৰ মেট্ৰিক টন। আমি মিৰিয়াগ্ৰাম, কুইণ্টেল আৰু মেট্ৰিক টনৰ পৰা আলোচনা নকৰোঁ, আমি আলোচনা কৰিম কিলোগ্ৰামলৈকে। ঠিক আছে, প্ৰশ্ন হৈছে যে 1000 গ্ৰামে 1 কিলোগ্ৰাম কেনেকৈ হয়? ঠিক আছে, তোমালোকে মন কৰিবা, এই 10 গ্ৰামৰ পৰা চোৱাচোন, 10 গ্ৰামে 1 ডেকাগ্ৰাম, 10 ডেকাগ্ৰামে 1 হেক্টগ্ৰাম, 10 হেক্টগ্ৰামে কি হয়, 1 কিলোগ্ৰাম। এই গ্ৰামৰ পৰা এই যিটো কিলোগ্ৰাম আছে, ইয়াত 10 মুঠতে কেইটা আছে, 3টা। 10 গ্ৰামে 1 ডেকাগ্ৰাম, 10 ডেকাগ্ৰামে 1 হেক্টগ্ৰাম, 10 হেক্টগ্ৰামে 1 কিলোগ্ৰাম। ঠিক আছে, 10 3টা আছে, এই 3টা 10 যদি মই পূৰণ কৰোঁ কিমান হ'ব, 1000। ঠিক আছে, সেইবাবে কোৱা হয় 1000 গ্ৰামে কি হয়, 1 কিলোগ্ৰাম। তোমালোকে মনত ৰাখিবা দেই, 1000 গ্ৰামে কি হয়, 1 কিলোগ্ৰাম। ঠিক আছে, এই যে ৰঙালাওটো তোমালোকে দেখিছা, এই ৰঙালাওটো ওজন কৰোঁতে এই 3টা ডগা ব্যৱহাৰ হ'ল। ঠিক আছে, 1 কেজি 200 গ্ৰাম আৰু 50 গ্ৰাম জোখোতে 1 কেজি ওজনৰ 200 গ্ৰাম আৰু 50 গ্ৰাম এই 3টা ডগা ব্যৱহাৰ হ'ল। এতিয়া কথা হ'ল ৰঙালাওটোৰ ওজন কিমান হ'ব পাৰে, আমি উলিয়াওঁ আহা। প্ৰথমতে ব্যৱহাৰ হ'ল 1 কেজি, 1 কিলোগ্ৰাম যোগ 200 গ্ৰাম যোগ 50 গ্ৰাম। ইয়াৰ পিছত তোমালোকক মই এতিয়া দেখুৱাইছিলোঁ যে 1 কিলোগ্ৰামত কিমান গ্ৰাম, 1000 গ্ৰাম। ঠিক আছে, 1 কিলোগ্ৰামত 1000 গ্ৰাম।
যোগ 200 গ্ৰাম যোগ 50 গ্ৰাম আৰু এই তিনিটা যদি আমি যোগ কৰোঁ কিমান হ'ব 1250 গ্ৰাম ঠিক আছে তাৰমানে এই ৰঙালাওৰ ওজন কিমান পালো 1250 গ্ৰাম ঠিক আছে নে মন কৰা গ্ৰাম এককত প্ৰকাশ কৰা আমি গ্ৰাম এককলৈ নিব লাগে প্ৰশ্নটো হ'ল 3 কিলোগ্ৰাম 500 গ্ৰাম তাৰমানে 3 কিলোগ্ৰাম 500 গ্ৰামক আমি গ্ৰাম এককত প্ৰকাশ কৰিব লাগে ঠিক আছে এতিয়া মই তোমালোকক যেনেকৈ দেখুৱাইছিলো ঠিক তেনেকৈ কৰিব লাগিব 3 কিলোগ্ৰাম মন কৰি থাকিবা দেই 3 কিলোগ্ৰাম যোগ 500 গ্ৰাম আমি এই প্ৰশ্নটোত থকা কিলোগ্ৰাম আৰু গ্ৰামটোক আমি ভাগ ভাগ কৰি লৈছো ঠিক আছে ইয়াৰ পিছত এই যে 3 কিলোগ্ৰামটো আছে এটোক আমি কিহলৈ নিব লাগিব গ্ৰামলৈ আৰু 1 কিলোগ্ৰামত কিমান গ্ৰাম 1000 গ্ৰাম তেনেহলে 3 কিলোগ্ৰামত কিমান গ্ৰাম হ'ব 3000 গ্ৰাম ঠিক আছে 3000 গ্ৰাম যোগ 500 গ্ৰাম আৰু এতিয়া আমি গ্ৰামৰ লগত যদি গ্ৰাম যোগ কৰো কিমান হ'ব 3500 গ্ৰাম ঠিক এই ধৰণে কৰিবা